হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই সুপ্ৰিয়া, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি মোৰ এটা নতুন ব্লগলৈ। আজি আমাৰ গোসাঁই মানে আয়ুষ্মানৰ চূড়াকৰণ, তাৰ উপলক্ষে আজি মই ব্লগটো বনাইছোঁ। আজি কি কি আমাৰ নিয়ম হয় আপোনাক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই ভাল পায়। চূড়াকৰণ পাতিছে হয়নে? আজি পৰা চুলিকেইটা নাথাক, আজি টকলা। আজি আমি টকলা বুলি জোকাৰিম দেই। য়েছ য়েছ। আগত মোক চবেই ছোৱালী বুলি কৈছিলে হয়নে? আজি পৰা নকয় ছোৱালী বুলি। কুকুৰীৰে চৰে নিগৰ পহু চৰে, নিগৰ পহু চৰে, তাকে দেখি ৰাম চন্দ্ৰই ধনু ধৰে। পানী কেনেকুৱা ডিষ্টাৰ্ব দিছে। ভাল লাগিছে দেই। নাই ভিডিঅ'
Buba আছে এখন খাইটো Aku ni balak dah. Ni. এতিয়া আমি কৰিম আনবক্সিং আমাৰ গোখাই চোৱাকনৰ গিফ্টবোৰ চাদি কি দিছে চাল 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 কিমান ও ও আমি খুলিম না ও খুলি যাব লাগিব তুমি খোলা খোলা